হাজৰিকা ইয়াক ভালকে কেইটামান শ্বট দিয়াচোন তেতিয়াৰ পৰা বহুত পাগলামি কৰি আছে ই শিলঙৰে গধূলি নামি আহে কুঁৱলী শিলঙৰে গধূলি নামি আহে কুঁৱলী দুয়ো হাততে ধৰি কৰিছিলোঁ ধেমালি জুইটিৰে পাৰতে নিজানতে নিজানতে জণ্ডিছ অন্তৰ খুলি গান মাৰিছ যে এতিয়া গান মাৰিবৰ কাৰণে তহঁতৰ পাৰ্মিশ্যন ল'ব লাগিব নেকি পাৰ্মিশ্যন ল'ব নালাগে খং কিয় কৰা তোক সুধিছেহে ইমান ধুনীয়া গান মাৰিছ মনটো তোৰ ভাল আছে কি কাৰণে বা ইমান মন ভাল তোৰ আজি বেলেগ একো কাৰণ নাই এই দেউতাৰ বিচনাৰ তলৰ পৰা 50 টকা এটা মাৰি লৈ আহিছো এতিয়া মনটো ভাল লাগি আছে মোৰ মাত্ৰ 50 টকা লৈ আহি পিনি ইমান ফূৰ্তি কৰি আছ যে তই চাগে গমেই পোৱা নাই চৰকাৰে যে 2 লাখ টকাকৈ দি আছে মানুহক হা কি কৈ আছ তই 2 লাখ টকাকৈ দি আছে এনেই দি আছে নেকি 2 লাখ টকাকৈ এনেই নহয় হে কৰোণা ভেকচিনৰ 3 নম্বৰ ড'জটো ল'লেহে দিব 2 লাখ টকাকৈ এইটোহে আচল কথা এনেই দিব নেকি চৰকাৰে 2 লাখ টকাকৈ এতিয়া কি 3 নম্বৰ ড'জৰ চাৰ্টিফিকেটটো দেখালেহে দিব চাগে তো দেখাবতো লাগিবই চাৰ্টিফিকেট তেতিয়াহে দিব পইচাটো আৰু মই সিমান এটা কনফাৰ্ম নহয় দেই মই শুনিছোহে মানুহৰ মুখৰ পৰা নালাগে নালাগে মোক 2 লাখ টকা আৰু 3 নম্বৰ ভেকচিনো নলওঁ মই চালা 2টা ভেকচিন লৈ পিনে 7 দিন বিচনাৰ পৰা উঠিব পৰা নাছিলোঁ আৰু এতিয়া 3 নম্বৰ ভেকচিন ল'ম নেকি নালাগে মোক 2 লাখ টকা বাদ দে চালা তাতেতো লেভেল দি পিনে কৈ থৈ আহিলে মোক 2 লাখ টকাটো নালাগে কিন্তু এতিয়া সেই পিংকুহঁতে যদি মনে মনে যে 2 লাখ টকাটো ওলাই লৈ আহে মই দেখোন ভাগতে নাপাম মই কিবা এটা বুদ্ধি কৰি পিনে 3rd ড'জৰ চাৰ্টিফিকেটটো ওলাব পাৰিলে ভাল হ'ল 2 লাখ টকাটো মই ওলাব পাৰিলোঁ হয় নাই যাওঁ ডক্টৰৰ ওচৰলৈ যাওঁ কিবা এটা ভেটি চেটি দি পিনে কিবা এটা কৰি পিনে 3rd ড'জৰ চাৰ্টিফিকেটটো ওলাই লওঁ আৰু এক্সকিউজ মি ছাৰ সোমাব পাৰোঁনে আহা আহা সোমাই আহা ভিতৰলৈ বহা বহা থেংক ইউ ছাৰ পিছে কোৱাচোন কি হৈছে তোমাৰ কি ক'ম ছাৰ আজি 4 দিনমান হ'ল ইমান বেয়াকৈ জ্বৰ উঠে ৰাতিপুৱা জ্বৰ উঠে আৰু সন্ধিয়া জ্বৰটো কমি যায় ৰাতি একেবাৰে উশাহ চুশাহ বন্ধ হৈ যায় শুব নোৱাৰোঁ ছাৰ একে অৱস্থা বেয়া ছাৰ মোৰ পিছে ব্লাড টেষ্টটো কৰি চাব লাগিব কি হৈছে ছাৰ বেলেগ একো হোৱা নাই দিয়ক কৰোণাই হৈছে চাগে মোৰ আপুনি এটা কাম কৰক মোক এটা 3 নম্বৰ ড'জৰ চাৰ্টিফিকেটটো দি দিয়ক মই ভাল হৈ যাব মোৰ নিজে নিজে সেইটো আকৌ কেনেকুৱা ধৰণৰ কথা ক'লা তুমি টেষ্ট কৰিব লাগিব যদি কৰোণা হৈছে তেতিয়া ইনজেকশ্যন দিম তেতিয়াহে দিম তোমাক চাৰ্টিফিকেটটো এনে সুধা সুধা দি দিম নেকি তোমাক চাৰ্টিফিকেট নহয় মানে ছাৰ মই 1st ড'জ আৰু 2nd ড'জটো লৈছোঁ 3 নম্বৰটো নল'লেও হ'ব আপুনি চাৰ্টিফিকেটটো দি দিয়ক না ছাৰ সেইবোৰ নহ'ব তোমাক এতিয়া কৰোণা টেষ্ট কৰিম মই আহা ওচৰত আহা চিন্তা কৰিব নালাগে দিয়া তোমাৰ কৰোণা নিগেটিভ ওলাইছে কৰোণা চৰোণা নাই দিয়া এনে চৰ্দি জ্বৰ লাগিছে চাগে ছাৰ প্লিজ চাৰ্টিফিকেটটো দি দিয়ক না ছাৰ লগা হ'লে আপোনাক ঘৰত 2000 টকা এটা পঠাই দিম আৰু হাঁহ মুৰ্গী পাৰ কি লাগে মই সকলোবোৰ দি আহিম প্লিজ ছাৰ চাৰ্টিফিকেটটো দি দিয়ক না ছাৰ তই পগলা হৈছা নেকি তোক দেখিলে পগলা যেনে লাগে তোৰ কৰোণা নাই আৰু জোৰ জবস্তি তই চাৰ্টিফিকেট খুজি আছ তই পগলাই হৈছ চাগে ছাৰ দিয়ক না চাৰ্টিফিকেটটো নাই নাই তই 100% পগলাই হৈছ তোক কাৰেণ্টৰ শ্বট দিব লাগিব তোৰ ব্যৱস্থা কৰি আছো মই হাজৰিকা হাজৰিকা পেচেণ্ট এটা আহিছে কাৰেণ্টৰ শ্বটৰ ব্যৱস্থা কৰাচোন ছাৰ আপুনি কি মোক সঁচাই কাৰেণ্টৰ শ্বট দিব নেকি ছাৰ মোক শ্বটত নিদিব মই চাৰ্টিফিকেটহে খুজিব আহিছিলোঁ মোক মিছাতে শ্বটত দি আছে এইবোৰ নপলাবি তই ইয়াতে আহিছ যদি শ্বট খাবই লাগিব মোৰ ওচৰত বেছি পাগলামি কৰিলে মই শ্বট দিয়ে ভাল কৰোঁ ছাৰ মই হাত চাত গৈ এনেকৈ কিয় বান্ধি লাগিছে আপোনালোকে মই হাত ভৰিটো বান্ধি পিনে কি কৰিব মোক ছাৰ মই বহুত ভয় লাগি আছে ছাৰ হাজৰিকা ইয়াক ভালকে কেইটামান শ্বট দিয়াচোন তেতিয়াৰ পৰা বহুত পাগলামি কৰি আছে ই ছাৰ কাম হৈ গৈছে এতিয়া পাব মোৰ ওচৰত পাগলামি কৰা মজাটো পিংকু ৰাতিপুৱাৰ পৰা জণ্ডিছক দেখা নাই তই দেখিছ নেকি ক'ত আছে সি
তই দেখা নাই যদি মই কেনেকৈ দেখিম? মইতো ৰাতিপুৱাৰ পৰা ঘৰতে আছিলো। ক'ত বা গ'ল সি? যোৱাকালি 2 লাখ টকাৰ কথাটো শুনি পিনে চাগে তাৰ মাথাটো নষ্ট হৈ গৈছে, সেইকাৰণে চাগে ঘৰৰ পৰা ওলোৱা নাই আজি। হ'ব পাৰে দেই। সেনাপতি, ঐ এইটো দেখোন জণ্ডিছৰ মাত। ক'ৰ পৰা আহি আছে মাতটো? এই গছৰ ওপৰত চা, সেই গছৰ ডালত বহি আছে জণ্ডিছ। ঐ জণ্ডিছটো কি কৰি আছে গছৰ ওপৰত? সেনাপতি, ইয়াতে সময় নষ্ট কৰি থাকি লাভ নাই। সৈন্য সামন্তলৈ তুমি সীমান্তলৈ যোৱা। মোগল সাম্ৰাজ্য আক্ৰমণ কৰিছে, আমাৰ দেশখন বচাব লাগিব। ঐ পাগল হ'ল নেকি? এই জণ্ডিছটো তই নুমি আছোন গছৰ পৰা। তই তাৰ ওপৰত কি চেনাপতি কৰি আছ? সেনাপতি, নিজৰ দেশখন বচাব এৰি পিনে তই সেই শূৰ্পণখাৰ লগত ডেটিঙত গৈ আছ। ঐ কাক সুৰপৰ নহয় কৈছা তই? নুমি আছোন তই গছৰ পৰা। আকবৰ মহাৰাজৰ লগত ধেমালি? আকবৰ মহাৰাজৰ লগত ধেমালি কেতিয়াও সহ্য কৰা নহ'ব। শিৰচ্ছেদ কৰি দিয়া হ'ব, শিৰচ্ছেদ। এই পচা ভেকুলী, নুমি আহিবি নে তই গছৰ পৰা? ঐ তোক কিহে পাইছে? মাথাত মুকুট চুকুট পিন্ধি ঘূৰি আছ, পগলা হলি নে ভূতে ধৰিছে তোক? পগলা হম কিয়? তহঁতে নাজানো নেকি মই যে আকবৰ মহাৰাজ? 2 লাখ টকাৰ কথা শুনি ই চাগে সঁচাকৈ পগলা হ'ল। ইয়াক এটা খাৰা লাঠি মাৰিব লাগিব। ই বেহুচ হৈ গ'ল নেকি? ঐ চাচোন চা ভালকে, যদি বেহুচ হৈ গৈছে পানী চানী মাৰিব লাগিব। আলু, পিংকু, তহঁতে ইয়াতে কি কৰি আছ? আৰু মই এই জংঘলখনত কি কৰি আছো? কি হৈছে মোৰ? ঐ তোৰ মাথাটো নষ্ট হৈছিল। তই কিবা আকবৰ মহাৰাজ কিবা মহাৰাজ বকি আছিলি, কি হৈছিল কচোন? তই ক'ত আছিলি ৰাতিপুৱাৰ পৰা? কি ক'ম ভাই, সেই 2 লাখ টকাৰ লোভত মই পগলা ডক্টৰৰ ওচৰত গৈছিলো চাৰ্টিফিকেট আনিবৰ কাৰণে। পগলা ডক্টৰে মোক এনেকে শ্বৰ্ট মাৰিলে ন, এনেকে শ্বৰ্ট দিলে মই পগলাই হৈ গলো। তাৰপিছত কি হ'ল কি নহ'ল মই গমেই নাপালো। তই ভাবিছিলি অকলে অকলে গৈ পিনে 2 লাখ টকাটো লৈ আহিবি আৰু আমাক খবৰ দিলে আমিও পাম বুলি তই আমাক খবৰ নিদিলি ন? মনে মনে গৈছিলি যে, সেইকাৰণে এনেকুৱা হ'ল। তই আমাকে বেয়া বুলি ভাব, আমিয়ে তোক বচাব লাগে আৰু তই আমাকে বেয়া বুলি ভাব যে। হ'ব দে ভাইহঁত, তহঁতে মোক একেবাৰে বেয়া নাপাবি দেই। এতিয়া তহঁতে মোক ঘৰলৈকে লৈ যা না, মোৰ গাটো বহুত বেয়া লাগি আছে। ৰ ধৰি আছো ৰ তোক। আমিয়ে তোক সহায় কৰিব লাগে আৰু তই আমাকে বেয়া পোৱা। আমাক খবৰ নিদিয়াকৈ যাব খোজা, অকলে অকলে খাব খোজা, এনেকুৱা কৰিব নাপায় দেই। ঠিক আছে, এইবাৰ কাৰণে মাফ কৰি দিলো। নেক্সট টাইম কিন্তু কৰবাত কিবা বিপদ পৰিলে কিন্তু আমি সহায় নকৰো। তোক আমিয়ে সহায় কৰিব লাগে আৰু তই মোকে সুৰপনখা বুলি কোৱা? নাপায় দেই এইবোৰ ক'বা। মোক কি সুৰপনখাৰ দৰে দেখাত নেকি? তই কচোন। নাই ভাই, তোৰ মুখটো অকমান সুৰপনখাৰ দৰে দেখা যায়, সেইকাৰণে মোৰ মুখৰ পৰা ওলাই গৈছিল। বেয়া নাপাবি দেই। দে বেছি বকি থাকিব নালাগে। আৰু যদি মোক এবাৰ সুৰপনখা বুলি কোৱা ন, ইয়াৰ পৰা তোক পেলাই থৈ যাম আৰু তোক নিনিওৱে ঘৰত।